গাইছ ইয়াত পিঁয়াজ আৰু জ্বালা কাটি থোৱা আছে আৰু ইয়াত দেখিছে কণী ভাঙি থৈ দিছোঁ আৰু এইটো আছে ভাত পিঁয়াজ মজাকে ভাজা হৈছে তো এতিয়া ইয়াতে ভাতকেইটা ঢালি দিম মানে বহুত দখৰা হৈ আছে এটা এতিয়া এইটোৱে হৈ যাব অলপমান নিমখ ঢালি দিব তাৰপিছত লাৰি দিব এনেকৈ লাৰি মজাকে ধুনীয়াকৈ লাৰি দিব মজা হৈ যাব আৰু গাইছ একবাৰ খাই চাম কেনে হৈছে গাইছ সঁচাকৈ কৈছোঁ মজা হৈছে মজা মানে একদম মজা হৈছে যদি আপোনালোকে আকলা থাকে খালি বনাই খাব ৱেলকাম গাইছ তো আজি এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আপোনালোকৰ বাবে এটা মজা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ মানে ঘৰত আজি কোনো নাই ভাবিলোঁ এটা মজা ৰেচিপি ভিডিঅ' বনাওঁ আপোনালোকৰ বাবে তো কেনে হয় আপোনালোকে চাব শেষলৈকে আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বলক পাকঘৰলৈ যাম আৰু মজা ৰেচিপি ভিডিঅ'টো দেখাওঁ কেনেকুৱা হয় ইয়াত পিঁয়াজ আৰু জ্বালা কাটি থোৱা আছে আৰু ইয়াত দেখিছে কণী ভাঙি থৈ দিছোঁ আৰু এইটো আছে ভাত কি হ'ব গাইছ এইটো হ'ব ভাজা ভাত এতিয়া আমি ভাজা ভাত বনাম গাইছ আপোনালোকক দেখাম কেনেকৈ বনাওঁ ভাজা ভাত আৰু এতিয়া মই তাতে তেলটো গৰম হ'ব দিছোঁ ধুনীয়াকৈ তো আপোনালোকক মই দেখাম আপোনালোকে চাই এতিয়া তেলটো গৰম হ'ব দিছোঁ এতিয়া পিঁয়াজ দিম ধুনীয়াকৈ ইয়াত গাইছ পিঁয়াজ ঢালি দিছোঁ মানে মই পিঁয়াজ ভালকৈ কাটিব নাজানো তো অলপমান সৰু সৰুকৈ কাটি দিছোঁ আৰু জ্বালা চব দি দিছোঁ ধুনীয়াকৈ ভালকৈ হ'লেও কাটি দিছোঁ ইয়া গাইছ অলপমান লাৰি দিম এতিয়া আপোনালোকে চাই থাকিব ধুনীয়াকৈ অলপমান লাৰি দিছোঁ গাইছ একদম বম আৰু আপোনালোকে খাই পাইছে না বনাই কমেণ্টত জনাব ভাজা ভাত মই মানে ভাজা ভাত খাই বৰ ভাল পাওঁ মানে বহুত ভাল পাওঁ সেয়ে ইয়াতে মই অলপমান লাৰি কিনে ভাতকেইটা ইয়াতে ঢালি দিম তাৰপিছত আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ পিঁয়াজ মজাকৈ ভাজা হৈছে তো এতিয়া ইয়াতে ভাতকেইটা ঢালি দিম মানে বহুত দখৰা হৈ আছে এটা এতিয়া এখন কৰচেদি লাৰি গাইছ এতিয়া আপোনালোকে এনেকৈ কৰচেদি লাৰি দিব ধুনীয়াকৈ এনেকৈ লাৰি দিব একদম গাইছ তেতিয়া বৰ সোৱাদ লাগিব খাই এতিয়া ধুনীয়াকৈ এনেকৈ লাৰি দিব ধুনীয়াকৈ অলপমান নিমখ ঢালি দিব ইয়াতে এইটোৱে হৈ যাব অলপমান নিমখ ঢালি দিব তাৰপিছত লাৰি দিব এনেকৈ লাৰি মজাকৈ ধুনীয়াকৈ লাৰি দিব মজা হৈ যাব আৰু আপোনালোকে খাই পাইছেনে নাই জনাব অলপমান হালধি ঢালি দিব হালধি ঢালি দিয়াৰ পিছত আৰু একবাৰ লাৰি দিব তেতিয়া ৰংটো উঠিব মজাকৈ এনেকৈ লাৰি দিব গাইছ ইয়াৰ গাইছ দেখিছে হালধি দিয়াৰ লগে লগে কি ধুনীয়াকৈ ৰংটো উঠিছে মানে হালধীয়া ৰংটো উঠিব লাগিব গাইছ তেতিয়াহে সোৱাদ লাগিব মানে ৰংটো আহিলে ভাল লাগে তো এয়া বনাই চাব একবাৰ গাইছ যদি বনোৱা নাই এনেকৈ অলপমান টাইম লাৰি থাকিব লাগিব গাইছ এনেকৈ লাৰি থাকিব মানে অলপ টাইম লাৰি থাকিব লাগিব তেতিয়া ভাজাটো মজা হ'ল খাই কিনেও তেতিয়া সোৱাদ লাগে তো সেইকাৰণে এনেকৈ ভাজি থাকিব গাইছ একদম এনেকৈ মজাকৈ তাৰপিছত কি কৰিব কণী যদি আছে কণীত ভাজাখিনি এনেকৈ ঢালি দিব যদি নাই কথা নাই যদি আছে এনেকৈ ঢালি দিব পাৰে মজাকৈ ধুনীয়াকৈ ঢালি দি তাৰপিছত এনেকৈ লাৰিব লাগিব ধুনীয়াকৈ এনেকৈ মিহি যাব তাৰপিছত খাই কিনে ক'ব কি বম হৈছে লেভেল আপ হৈছে বুলি ক'ব এনেকৈ মজাকৈ এনেকৈ লাৰি দিব ইয়াত দেখিছে গাইছ এনেকৈ বনাব লাগে তো মানে এনেকৈ লাৰি থাকিব অলপ টাইম অপচমত আধা ঘণ্টা এনেকৈ লাৰি থাকিব লাগিব তেতিয়া মজাকৈ ভাজা হৈ যাব ভাত ভাজা হৈ গ'ল তো তাৰে মাজতে মই এটা কথা কওঁ
মানে একদিন আমি লগৰকেইটা ৰাতি খানা খাইছিলোঁ, যোনটো মানে লগৰ ছোৱালী ভাত ভাজা বনাই আছিল, সি মানে একদিন মোক কৈছিল যে ভাই আমি দেখোন এখন চামৰ তাত দোকান দিব পাৰোঁ। তাৰপিছত মই ক'লোঁ কিহৰ? সি কৈছে এই ভাত ভাজাৰ দোকান এখন। তাৰপিছত মই কৈছোঁ তো কেলাটো যদি এখন দোকান দা তোক মানুহে থু মাৰি খেদিব। তাৰপিছত সি কৈছে কিন্তু কিয়? তাৰপিছত মই ক'লোঁ তই নিমখৰ জেগাত চ'দা দিছা আৰু তোৰ মানুহে যদি খাই তোক কি বুলি ক'ব? ভাত ভজা হৈ গ'ল। মানে সেই যোনটো চলি সি মানে নিমখৰ জেগাত চ'দা দিছে, মানে এনেই চ'দা দিব পাৰি, তেতিয়া চ'দা দিলে ৰঙা হয়। এতিয়া মই হালধি দিছোঁ মানে এইটো হালধা হৈছে, তাতে চ'দা দিলে মানে ৰঙা হয়। ভাত ভাজাত চ'দাও দিব পাৰি, কিন্তু সি নিমখটো নেদলাকে চিধাই চ'দা দি দিছে। সেইটো আৰু খানা হয় নেকি? মই কৈছোঁ থু মাৰি তোক খেদিব। তো সেয়ে এতিয়া আপোনালোকক মই দেখুৱাম খাই কেনে হয়, বলক খাই কিনে দেখে আছোঁ। ধুনীয়াকৈ সাজি লৈছোঁ, ইয়াত দেখিছে কাঁহীত। এতিয়া আপোনালোকক মই ৰিভিউটো দিম খাই কিনে কেনে হৈছে। দিয়ক একবাৰ খাই চাওঁ কেনে হৈছে। সঁচাকৈ কৈছোঁ মজা হৈছে, মজা মানে একদম মজা হৈছে। যদি আপোনালোকে আকলাই থাকে তাহলে বনাই খাব, বহুত সোৱাদ হয়, বহুত মজা হয়। আৰু যদি বনাব কষ্ট পায় তাহলে মোক মাতি দিব, মই যাম বনাই দিম। এয়া দেখিছে গাইছ, চব কি ধুনীয়া হৈছে। আপোনালোকে খাব নেকি? খওক খওক দিয়ক। তো গাইছ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। যদি আপোনালোকে ভাত ভাজা খাই পোৱা নাই তেতিয়াহ'লে খাই চাব, যদি খাই পাইছে তেতিয়াহ'লে কমেণ্টত জনাব খাই পাইছোঁ বুলি। আৰু যদি এনেকুৱা ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ' কেনে পালে লাইকটো কৰি দিব যদি ভাল লাগিছে। আৰু আপোনালোকে যদি ভাজা ভাত খাই বনাই তেতিয়াহ'লে খওক। আৰু যদি ভাজা ভাত বনাব নাজানে তেতিয়াহ'লে মোক মাতি দিব, যদি আকলাকে থাকে ঘৰত মই বনাই দিম, আপোনালোকে খাব। তো আজিৰ বাবে ইমানে। জয় অসম, জয় জুবিন দা, বাই বাই।